এজন শহাপহু আৰু কাছৰ বহুত পাৰ্টনাৰ আছিল সিহঁতে। এদিন শহাপহুই মানে কাছক ক'লে, এই কাছ, তই যে ইমান লেজি যে মোৰ দৰে যে চঞ্চল নহয়, দৌৰিব নোৱাৰা যে তই, কিয় মোৰ লগত ৰেষ্ট কৰিবি নেকি? ৰেষ্ট কৰা যদি বল, আমি ৰেষ্ট কৰোঁ। কাছে ক'লে বল তেনেহ'লে 1 2 3 ক'লে দৌৰিবি। তেতিয়া কাছে 1 2 3 কৰি দৌৰিলে। তেতিয়া শহাপহু আৰু কাছৰ ৰেচ আৰম্ভ হ'ল আৰু। তেতিয়া শহাই বহুত স্পীডত গৈ আছে। কাছক বহুত পিছ পেলাই দিলে আৰু শহাপহু বহুত স্পীডত মানে দৌৰিছে, কাছক মানে পিছ পেলাই দিছে আৰু। ইফালে কাছও আহি আছে, লাহে লাহে আহি আছে আৰু মানে শহাপহুই বহুত স্পীড দিছে কাছই। কাছতো জানে লাহে লাহে দৌৰে, তাৰ সমান স্পীড যাব নোৱাৰে। ইফালে কাছও একদম আহি আছে আৰু যিমান পাৰে জোৰ দি। ইফালে শহাপহুই কিছু দূৰ যায়, বহুত স্পীড যায়তো, ভাগৰি গ'ল আৰু। অলপ পিছত ভাবিলে শহাপহু কাছ বহুত পিছত আছে, মই অলপ শুই লওঁ নেকি বুলি কাছটো শুই থাকিল এনেকৈ। তাৰপিছত কাছই মানে একদম আহি তাৰ কাষ পালে, আহি এনে কাছেও তাক পাৰ কৰি থৈ শুই থকা সুযোগতে তাক মানে থৈ কাছই মানে সেইটো যোন ঠাইলৈকে তাৰমানে জংঘলৰ সিমূৰলৈকে যোৱাৰ কথা আছিলতো, কাছ আগেই মানে গ'ল। পিছত যায় শহাই যেতিয়া সাৰ পাই উঠিলে আৰু, কাছ আহিলে নে নাই, মোতকৈ আগতে গুচি গ'ল দেখোন, মই দৌৰিব লাগে। তেতিয়া শহাই একদম বহুত স্পীডত আকৌ দৌৰ মাৰিছে আৰু। তেতিয়াতো কাছটো যায় মানে সীমালৈ, তাৰ জংঘলৰ সেইমূৰত মানে পালে, গছৰ হুলুং থকা গছলৈকে পালে, সেইমূৰলৈকে। তেতিয়া আৰু মানে শহাই যিমান স্পীড লগাই দৌৰিলে কি হ'ব, কাছ গৈ আগতে পালেগৈ কাছ। সেয়ে কাছে মোটামুটি পাওঁ হৈ গৈছে। শহাই এতিয়া তাৰ লগত নোৱাৰে, এতিয়া কোনোমতে নোৱাৰে। কাছ যাই পালেগৈ তাৰ জেগা, হুলুং থকা গছলৈকে পালেগৈ, জংঘলৰ সিমূৰ। বহুত স্পীড দিছে, হ'লেও কাম নহ'ল, সি পালে। শহাপহু যেতিয়া আহি পাই দেখে যে কাছ আগতে হুলুং থকা গছৰ পাৰ হৈ ৰখি আছে, মানে কাছ আগতে আহি পালে। তেতিয়া শহাটোৱে মানে কয় আৰু কাছক, তুমি কিন্তু মই শুই থকা সুযোগতে তুমি পাৰ হৈ আহিলা, নহ'লে তুমি নিজিতিলা হয়, মই অলপ শুই থাকিলো যে। তেতিয়া কাছটোৱে ক'লে, তুমি দেখোন কৈছিলা তুমি বেছি চঞ্চল বুলি, এতিয়া ক'ত গ'ল? সেইকাৰণে বেলেগকো ইমান লেজি বুলি ভাবিব নালাগে, নিজকে বহুত পাৰ্গত বুলি ফিতাহি মাৰিব নালাগে, বুজিছা? বন্ধুহঁত, ভিডিঅ'টো কেনে লাগিল? ভাল লাগিলে লাইক কৰিবা আৰু কমেণ্টত জনাবা কেনে লাগিল। চেনেলটো যদি এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। এনেকুৱা কাৰ্টুন ষ্টৰি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো আজি শহা আৰু কাছৰ ৰেচ, এই ভিডিঅ'টো কেনে লাগিল কমেণ্টত বাৰু জনাবা। থেংক ইউ ফৰ ৱাটছিং, গুড বাই।